চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্তমল্ল বৰুৱা, কৈঠালকুছিৰ ৰাইজ, কৈঠালকুছিৰ ৰাইজ, নলবাৰী জিলাৰ ৰাইজ, অসমৰ ৰাইজ, শ্ৰদ্ধাৰ ৰাইজ, আজি আমি মামাখাটা সত্ৰৰ পৰা জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ। কৈঠালকুছিত ৰাইজে যি মৰম আদৰ আৰু চেনেহ দিলে তাক মই জীৱনত কেতিয়াও নাপাহৰোঁ। আপোনালোকক আকৌ এবাৰ ধন্যবাদ দিছোঁ। আপোনালোক সকলোৱে জানে আৰু কেইটামান দিনৰ পিছতেই আমাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি অসমৰ স্বাৰ্থত আকৌ এবাৰ বিজেপি চৰকাৰ গঠন কৰিব লাগিব। বিজেপিক ভোট দিবনে নিদিয়ে? বিজেপি চৰকাৰ কৰিবনে নকৰিব? পাক্কা কৰিব। মই তিনিটা কথা কম। যোৱাবাৰ কৈছিলোঁ 1 লাখ চাকৰি দিম, কিন্তু 1,60,000 দিলোঁ। এইবাৰ মই আপোনালোকক কৈ গৈছোঁ যে আমি 2 লাখ চাকৰি দিম। আমাৰ মাকসকলক মহিলা উদ্যমিতাত এইবাৰ আমি 10,000 দিলোঁ, অহাবাৰ আমি 25,000 দিম। ছোৱালীবিলাকক এইবাৰ 2 লাখ টকাৰ সহায় 1 লাখ ল'ৰা ছোৱালীক কৰিলোঁ, অহাবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি এইবাৰ 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ, অহাবাৰ 5 লাখ বিঘা মাটি আৰু এইবাৰ আমি 100 টকাত চাউল দালি নিমখ দিলোঁ, অহাবাৰ বিনামূলীয়াকৈ চাউল দালি নিমখ। মাত্ৰ আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি যাতে নিৰ্বাচনত জিকিব পাৰোঁ। পুনৰ এবাৰ মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নীতিন নবীন, দিলীপ শইকীয়া, দিলীপ শইকীয়া, চন্দ্ৰমোহন পাটোৱাৰী, চন্দ্ৰমোহন পাটোৱাৰী, কৈঠালকুছিৰ